আপুনি কেতিয়াবা এনেকুৱা নৃত্য দেখা পাইছেনে? এয়া হ'ল জেংবিটো, আফ্ৰিকাৰ বেনিন, টগো আৰু নাইজেৰিয়াৰ পৰম্পৰাগত নৃত্য। তাৰ অৰ্থ হৈছে সমাজৰ সুৰক্ষা নিশ্চিত কৰা, অপৰাধৰ বিৰুদ্ধে জনসচেতনতা বৃদ্ধি কৰা আৰু মৃত আত্মসকলৰ প্ৰতি শ্ৰদ্ধাৰ কামনা কৰা। প্ৰকৃততে এই নৃত্যত অংশগ্ৰহণ কৰা ব্যক্তিসকলে নিজকে ইমান অদ্ভুত কৌশলতাৰে এই ঘাঁহ খেৰেৰে বনোৱা সজাই দি ইমান আচৰিত বেগত নৃত্য কৰে যে মানুহে ভাবে ইয়াৰ তলত মানুহ নহয়, তেওঁলোকৰ পূৰ্বজৰ আত্মাসকলেহে সোমাই নৃত্য কৰি আছে। আৰু তাৰে প্ৰমাণ দেখুৱাবলৈ সজাটোৰ লগত অহা অন্য মানুহসকলে নৃত্যৰ সময়ত মানুহক বিশ্বাস দিয়াবলৈ অপ্ৰাণ চেষ্টা চলায়, আনকি ঘাঁহ খেৰবোৰ আঁতৰাই দেখুৱায় বা জ্বলাইও দেখুৱায়। এই সজাবোৰৰ ভিতৰত মানুহ আছে নে প্ৰকৃততে কিবা বেলেগ